হে দোস্ত মানে আজিকালিতো বহুত ধৰণৰ গাড়ী ওলাই গ'ল কি কালাৰৰ গাড়ী নাপায় বজাৰত কেনেকুৱা গাড়ী নাপায় কেনেকুৱা বহুত কিবা গাড়ী পায় আপাচিৰ পৰা আৰম্ভ কৰি স্প্লেণ্ডাৰৰ পৰা আৰম্ভ কৰি কাৰ কিবা কিবি কিন্তু বহুত গাড়ী ওলালেও এটা কথা মন কৰিবচোন সকলো গাড়ীৰ এই যিটো টায়াৰ আছে এই টায়াৰৰ ৰং কলা হয় কলা আরে ভাই গাড়ীত যদি ৰং কৰিব পাৰি টায়াৰটো কিয় ৰং কৰিব নোৱাৰি হে বেলেগ ৰঙৰ টায়াৰ কিয় নাপায় আজি এইটো ক'বলৈ চেষ্টা কৰিম এই ধুনীয়া ঠাইখিনিৰ পৰা তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক শুনক বুজক টায়াৰৰ কালাৰ আচলতে কলা নহয় এই টায়াৰ বনোৱা কিহেৰে হৈছে ৰাবাৰেৰে ৰাবাৰৰ কালাৰ অৰিজিনেল কালাৰটো হৈছে বগা এই যিটো মিল্কি হোৱাইট গাখীৰৰ দৰে বগা কালাৰ হৈছে ৰাবাৰৰ কিন্তু টায়াৰ অনলি ৰাবাৰেৰে বনোৱা নহয় বনোৱা হৈছিল মাত্ৰ ৰাবাৰ ইউজ কৰা হৈছিল যেতিয়া পোন প্ৰথমতে টায়াৰ বনোৱা হৈছিল 1895 চনৰ কথা যেতিয়া পোন প্ৰথমতে এই পৃথিৱীখনলৈ টায়াৰ আহিছিল মাত্ৰ ৰাবাৰেৰে বনোৱা হৈছিল বগা কালাৰৰ টায়াৰ আছিল সেইবিলাক কিন্তু সেইবিলাক টায়াৰ বেছি দিনলৈকে এই পৃথিৱীত বাচি থাকিব পৰা নাছিল কাৰণ ৰাবাৰে বিভিন্ন বাধাৰ সন্মুখীন হ'ব নোৱাৰে টায়াৰ এটাই বহুত বিভিন্ন বাধাৰ সন্মুখীন হ'ব লগা হয় কেনেকুৱা ৰাস্তা আহিব কেনেকুৱা শিল আহিব বৰষুণ আহিব তো মাত্ৰ ৰাবাৰে সৰি ঘৰত আহি গ'লোঁ হ'ব দিয়ক একো নাই কথাটো জানিবই লাগে মই কি কৈ আছিলোঁ মাত্ৰ ৰাবাৰে ইমান বাধাৰ সন্মুখীন হ'ব নোৱাৰে মানে ৰাবাৰটো কি বহুত মিহি বস্তু হয় বহুত কোমল বস্তু হয় কিন্তু সেই ৰাবাৰেৰে বনোৱা টায়াৰটো কেনেকুৱা হ'ব লাগিব আৰু সেইবাবে বৈজ্ঞানিকসকলে মাথা মাৰি ৰাবাৰৰ লগত কাৰ্বন মিক্স দিয়া কৰিলে মানে কাৰ্বন ব্লেক সেইটো মিক্স দিয়া কৰিলে আৰু কাৰ্বনৰ কালাৰ হৈছে কলা সো বগাৰ লগত কলা পৰি সম্পূৰ্ণ টায়াৰটো কলা হৈ গ'ল অনলি কাৰ্বন ব্লেক নহয় কাৰ্বন ব্লেক বেছি পৰিমাণে তাৰ লগতে কিছুমান কেমিকেল যি কেমিকেল ৰাবাৰৰ লগত মিক্স হৈ এটা এনেকুৱা শক্তিশালী টায়াৰ বনাব পাৰে যিটো টায়াৰে বহুত বাধাৰ সন্মুখীন হ'ব পাৰে চাওক পোন প্ৰথমতে যিটো কাৰ্বন ব্লেক মিক্স দিয়া কথা ক'লোঁ এই বস্তুটো সম্পূৰ্ণ টায়াৰটোত দিয়া হোৱা নাছিল টায়াৰটো যিখিনি অংশ ৰাস্তাৰ লগত আহে মানে ৰাস্তাৰ সংস্পৰ্শলৈ আহে সেইখিনি অংশতে দিয়া হৈছিল কাষত দিয়া নাছিল কাষত বগাই আছিল চাওক দেখাই দি আছোঁ এনেকুৱা আছিল কিন্তু পিছলৈ সম্পূৰ্ণ টায়াৰটোত কাৰ্বন মিক্স দিয়া হ'ল কাৰ্বন ব্লেক আৰু কিছুমান সৰু কেমিকেল কিন্তু স্পেচিয়েলি কাৰ্বন ব্লেক আৰু সেইবাবে টায়াৰৰ ৰং সদায় চিৰজীৱন সদায় কলা চাওক আপোনালোকে কিছুমান এনেকুৱা টায়াৰ দেখিব স্পেচিয়েলি সৰু ল'ৰা ছোৱালী যে চাইকেল থাকে কিছুমান চাবচোন তাত টায়াৰটোৰ ৰং বেলেগ কালাৰৰ হালধীয়া ৰঙা নীলা কিন্তু এইবিলাক টায়াৰৰ কাম নাই বেছি দিন নাথাকে কিন্তু জেনেৰেল টায়াৰৰ ৰং সদায় কলা তাক যদি বেলেগ কালাৰ দিয়া হয় ধৰক বেলেগ কালাৰ তাত মিক্স দি দিলোঁ টায়াৰটোৰ শক্তিটো কমি যাব কাৰণ বেলেগ ৰং দিয়া মানে কি শক্তিটো কমি গ'ল ভিতৰত সোমাই গ'ল নে নাই ৰঙৰ কণিকা তো টায়াৰটোৰ যিটো মেইন শক্তি সেই শক্তিটো কমি যায় সেইবাবে টায়াৰত কেতিয়াও কোনোদিন বেলেগ কালাৰ দিয়া নহয় তো যদি ভিডিঅ'টো ভাল লাগিলে সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে হাত চাত বিহে যায় কেমেৰাটো ধৰি থাকি বাৰু যি কি নহওক আজিলৈ ইমানে থেংক ইউ